কাৰ্যসূচীটো আপোনালোকে জানে প্ৰত্যেক এমএসি সমষ্টিত যিবিলাক অভাৱ অভিযোগবিলাকৰ ৰাইজৰ পৰা আমি মত বিনিময় তেওঁলোকৰ সমস্যাবিলাকৰ সমাধান কৰাৰ স্বাৰ্থত আমি কাৰ্বি আংলং অটোনমাস প্ৰিন্সিপাল সেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি সেক্ৰেটাৰী অফিচাৰ্ছ MLA MP গোটেইখিনি আহি ৰাইজৰ অভাৱ অভিযোগবিলাকৰ যিবোৰ মেমৰেণ্ডাম আকাৰে দিছে বা তেখেতসকলৰ মেমৰেণ্ডাম নিদিলেও তেওঁলোকক সুধিব পাৰে সেইটো পূৰণ কৰিবৰ কাৰণে আমি প্ৰত্যেক এমএসি সমষ্টিত আহিছে তাৰ কাৰণে ৰাইজে আমাক সুধিছে যে বেলেগৰ আঁচনি ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিবিলাকৰ অভাৱ অভিযোগবিলাকৰ কথা তেওঁলোকে কৈছে গতিকে আমিও গ্ৰহণ কৰিছোঁ আৰু যিমান পাৰোঁ আমি সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে টিম কাৰ্বি আংলং তথা কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা আমি চেষ্টা কৰিম বুলি ৰাইজক কৈছোঁ হ'ব।